যাবলৈ ওলাই আছোঁ বৰ্তমান। আপোনালোকে চাই দিব আৰু ভিডিঅ'টো আমি আহি থাকিব, আপোনালোকে চাই থাকিব পুৰা। লাইক কৰক, শ্বেয়াৰ কৰক, এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি ফাইনেলি আহি পালোঁ। এতিয়া আমি মিঠাই কাৰোবাৰ খাবলৈ মন আছে যদি খাব পাৰে। এয়া আজি এইটো লৈ যাব। ঘৰত লৈ গৈ আছোঁ বৰ্তমান। এতিয়া চাই দিব আৰু মই লৈ আহিলোঁ আৰু মই এতিয়া গৈ আছোঁ বৰ্তমান। আমি সোমাই যাওঁ, কি আছে আমি চাওঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি আছে কোনটো? জলফাই আছে। জলফাই এইটো বগৰী আছে। বগৰী এইটো তেঁতেলী আছে। তেঁতেলী এইটো গোলনেমু। গোলনেমু এইটো বগৰী। এইটো বগৰী আৰু এইটো কোনটো? এইটো পেপচিকামটো। জলকীয়া আচ্ছা। এইটো আমৰ আছে। এইটো মিক্স ভেৰাইটিজ। এইটো অকল জলকীয়া আপোনাৰ লোকেল জলকীয়া আমাৰ। আৰু এইটো কোনটো? এইটো বিহাৰৰ ইউপি জলকীয়া। ইউপি জলকীয়া ইউপি। বিভিন্ন ধৰণৰ আচাৰ আপোনাৰ তাত আছে আৰু বহুত জ্বলা। মোৰ ইয়াত বহুত ভেৰাইটিজ আচাৰ আমাৰ লোকেল আচাৰ আমাৰ। আপোনাৰ ঘৰটো ক'ত দাদা? নগাঁও হৰবাগাঁও শনি মন্দিৰত আহিছে আৰু ইয়াত আপোনালোকৰ ওচৰলৈকে আচাৰ লৈ পেলাই আহক, ইয়াতে পাব। এই দোকানখনৰ নাম কি হয়? এই দোকানখনৰ নাম কি হয়? জয় গুৰু ভাণ্ডাৰ। আমাৰ ঘৰ গুৱাহাটী আৰু দাদাহঁতৰ ঘৰ গুৱাহাটী। আজি বৰদোৱাত আহিছে, ভাল লাগিছে। আচ্ছা আচ্ছা। হেপী হোলী। হেপী হোলী, হেপী হোলী। আপোনাৰ ইয়াত কি কি বস্তু পোৱা যায়? ইয়াতে আপুনি অসমীয়া কাণফুলি পাব, অসমীয়া কলৰ চেট পাব, কলপাতা পাব, মণিপুৰী কলৰ চেন পাব। এই দাদাহঁতৰ ঘৰত, দাদাহঁতৰ দোকানত বহুত বিভিন্ন ধৰণৰ বস্তু পোৱা যাব। খাৰু ফুলি চেন। আপোনালোকে আহক ইয়ালৈকে আৰু বৰদোৱা ঘূৰক। হেপী হোলী। 21 তাৰিখ লাষ্ট ডেট। 21 তাৰিখৰ ভিতৰত আপোনালোকে আহক। 200 টকাৰ মাল 100 টকাত লৈ যাওক। জল্দি আহিব, জল্দি লৈ যাওক। 21 তাৰিখৰ ভিতৰত আপোনালোকে আহক। 200 টকাৰ মাল 100 টকাত লৈ যাওক। জল্দি আহিব, জল্দি লৈ যাব। ডাইৰেক্ট 100 টকা। বহুত অফাৰ দিছে আপোনালোকক, বহুত অফাৰ দিছে। এই আপোনালোকে চাই থাকিব। দামটো মাৰি আছে দাদাহঁতৰ লগত আৰু ল'ব এতিয়া বাইদেউহঁতে খাৰু চাই থাকিব। ইয়াতে 100 টকাতে বহুত পোৱা যায়, সস্তাতে পোৱা যায়। আপোনালোকে চাই আছে পাব 100 টকাতে। বহুত অফাৰ আছে। 100 টকা 100 টকাতে বহুত সস্তাত পোৱা যায়। এইটো বহুত সস্তাত। আপোনালোকে দেখিছেনে? বহুত ধুনীয়া কালাৰ, কি ধুনীয়া লাগিছে। সেয়া চাওকচোন। আপোনালোকে আহক বৰদোৱাত আহি পেলাই লৈ যাওক। 100 টকাতে সস্তাতে পোৱা যাব আপোনালোকে। ভিডিঅ' দাদাক বহুত ভাল লাগিছে আৰু দাদাহঁতৰ এইবিলাক কাপোৰ মই এটা লৈ যাওঁ নেকি আজি। মই আজি ঘৰলৈকে লৈ যাম। 100 টকা বহুত সস্তা দাম হয়। আহক 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 লৈ যাওক। আহক লৈ যাওক। 100 টকা 100 টকা 100 টকা। আজি মই দোকানী হৈ যাওঁ নেকি? আজি মই দোকানী হৈ যাওঁ। বিভিন্ন ধৰণৰ বস্তু আছে। এই দেখা পাইছে পুতলা আছে। দাদা এইবিলাকৰ দাম কিমান? 100 টকাতে। আহক 100 টকাতে পাব পাৰে আপোনালোকে। সস্তা দাম, বহুত ধুনীয়া। এইটো লাভ। কাৰোবাৰ যদি গাৰ্লফ্ৰেণ্ড আছে দিব পৰা যাব। আহক 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 দাদা, আহক আহক আহক। এই দাদা এইবিলাক গাৰ্লফ্ৰেণ্ড আছে। দাদা দাদা এইটো আপুনি 100 টকা দিব। 100 টকা দিব। 100 টকাতে আপোনাক বহুত বিভিন্ন ধৰণৰ ঘূৰি দেখা পাইছে আপোনালোকে। এয়া বহুত ধুনীয়া।
দাদা ঘড়ী কেইটা দাম কিমাননো এইবিলাক দাম কিমাননো দাদা 250 টকা এয়া ঘড়ী বহুত বিভিন্ন ধৰণৰ ঘড়ী পোৱা যাব আপোনালোকে এয়া দেখা পাইছে দাদাহঁতৰ দোকানত ধুনীয়া ঘড়ী আছে এয়া বেছি নহয় 250 টকা মাত্ৰ 250 টকাতে আপোনালোকে বহুত ধুনীয়া ধুনীয়া ঘড়ী পাব আৰু আপোনালোকে চাই থাকিব আৰু আমি বেলেগ দোকানলৈকে যাওঁ আজি আমি চাওঁ কতেনো থমকিলে বতৰুৱা মন হেঁপাহৰ লাগি উতনুৱা মন দাদা এইটো কিমান দাম 350 ইয়াতে ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ হেপী হলি মোৰ ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ এ দাদা মোৰ ছাবস্ক্ৰাইবাৰ লগ পাই পেলাই বহুত ভাল লাগিলে হেপী হলি পুৰা ফালি দিব আহক দাদা আহক 100 টকাতে পুতলা পোৱা যায় আহক দাদা আহক 100 টকাতে পুতলা পোৱা যায় লাভ পোৱা যায় আমি গৈ আছোঁ বৰ্তমান আকাশী গংগালৈ পালোঁ আকাশী গংগা এয়া চাই থাকিব আপোনালোকে বহুত ভাল লাগিছে আৰু চিনাৰীটো চাই থাকিব আৰু আকাশী গংগা আমি ফাইনেলি আহি পালোঁ আৰু ইয়াতে বহুত গংগাৰ ধুইছে ভৰি ধুইছে হাত ধুইছে আৰু ইয়াতে বহুত মাছ আছে আৰু ইয়াতে এয়া মাছ কেনেকুৱা কৰি আছে চাওকচোন এয়া মাছ আৰু ইয়াতে বহুত বিভিন্ন ধৰণৰ ইয়াতে মাছ আছে আৰু দাদাহঁতে বহুত ধুনীয়া কৰি হাত মূৰ ধুইছে দাদাহঁতৰ কেনেকুৱা লাগিছে ইয়াত আহি ভাল লাগিছে তোমালোকৰ ঘৰ ক'ত আৰু বাইদেউহঁতে ধুনীয়াকৈ হাত ভৰি মূৰ চুৰ ধুবলৈ আহিছে আৰু আপোনালোকে আহক আমি ইয়াৰ আগলৈকে যাওঁ আমি ভিডিঅ'টো মালা পোৱা যায় কিবা কিবি বস্তু পোৱা যায় শিৱৰ কিবা কোনোবাই যদি মন্দিৰত সোমাব মন যায় আৰু ইয়াতে বহুত বিভিন্ন ধৰণৰ ভাল ভাল বস্তু পোৱা যায় আহক আমি ইয়াতে কি চলি আছে আমি চাওঁ বহুত ভাল পাইছে আৰু বহুত ভাল দিন আৰু আপোনালোকে চাই বহি আছে আৰু ইয়াতে 2জনমান মানুহ বহি আছে ক'ৰ পৰা আহিছে সুধো ৰ'বকচোন ইয়াতে আহি পেলাই কেনেকুৱা লাগিছে বাইদেউ ভাল লাগিছে আৰু দাদা আপোনালোকৰ ঘৰটো ক'ত মোৰ ঘৰ নগাঁও ফেঞ্চত এতিয়া সন্ধিয়া সময় আৰু ৰাইজ আহিব কিবা এটা কৰিব নাম কীৰ্তন হ'ব ৰাতি ভাল লাগিব হয় আৰু দাদাহঁতৰ আপোনাৰ ঘৰটো ক'ত যোৰহাট দাদাৰ ঘৰ যোৰহাট আজি বৰদোৱা মেলা চাব আহিছে আৰু দাদাৰ কেনেকুৱা লাগিলে বৰদোৱা মেলা চাই ভাল লাগিছে সকলো ভক্তিৰ এখন বিলীন হৈ আছে পবিত্ৰ আজি হোলী দিনত সকলোকে শুভেচ্ছা জনাইছোঁ হোলী শুভেচ্ছা জনালোঁ সকলোৱে ভালে থাকে বিশ্বৰ সকলো মানুহ ভালে থাকে এইবোৰ যুদ্ধ চুদ্ধ চব সামৰি যাব লাগে সকলো মানুহ ভালে থাকিব লাগে কুশলে থাকিব লাগে এই আশীৰ্বাদ সকলোলৈ লাইক কৰক শ্বেয়াৰ কৰক এণ্ড ছাবস্ক্ৰাইব কৰক নাপাহৰিব এতিয়া আহি পাই গ'লোহি য'ত নেকি খোলা মঞ্চত নাম গাই মই কেইটামান কথা সুধোঁ ৰ'বকচোন তোমালোকৰ ইয়াতে কেনেকুৱা লাগিছে বাৰু তোমাৰ ভাল লাগিছে তোমাৰ আৰু তোমালোকৰ ঘৰটো ক'ত বাৰু কৈছোৱা আৰু বাইদেউ কেনেকুৱা লাগিলে তোমাৰ ভাল লাগিলে ন ভাল লাগিলে আৰু ইয়াতে বহুত ধুনীয়া প্লেচ হয় ইয়াতে মানুহবিলাকে মেলা চাই আহি কৰি ইয়াতে সকলোৱে জিৰাই আছে কিমানখিনি মানুহ ইমান এসোপা মানুহ ইয়াত বহি আছে মই দেখি আচৰিত ধুনীয়া প্লেচ হয় সকলোৱে ইয়াতে জিৰাই আছে কিমান আৰামত আৰু বহুত ভাল লাগিছে জেগা সিহঁতৰ আৰু আমি আৰু ইয়াৰ আগত কেনেকুৱা প্লেচ আছে আপোনালোকক মই দেখুৱাই দি আছোঁ দাদাহঁতে 2 এষাৰ কিবা ক'ব আৰু ভাল লাগিব আজি হোলী দিনত দাদা কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে আজি হোলী দিনত কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে আৰু দাদাহঁতৰ পৰা মুখৰ পৰা একো ওলা নাই আৰু আমি আহক আগলৈকে যাওঁ আজি আপোনালোকৰ ইয়াত আহি পেলাই কেনেকুৱা লাগিলে বাৰু ভাল লাগিছে ন বহুত ভাল লাগিছে মোৰো ভাল লাগিছে আজি আৰু আপোনালোকৰ ঘৰটো ক'ত বাৰু হে গাইজ ইয়াতে বহি আছে আমাৰ আইতা আৰু নবৌ খুৰী খুৰা সকলোৱে বহি আছে চাগে চালে চাগে মেলা মেলা চাই কৰি চাগে বহুত ভাল লাগিলে আৰু লাইক কৰক শ্বেয়াৰ কৰক এণ্ড ছাবস্ক্ৰাইব কৰক নাপাহৰিব মই কেনেকৈ
ইমান নাজানো ক'বলৈ লাহে লাহেকৈ শিকি আছোঁ আৰু কে ব্লগ MGK বৰ্তমান এতিয়া কেনেকুৱা লাগিছে ভাল লাগিছে এইবিলাক ক'ৰ পৰা আহিছে নেজানো ভাত খাই আছে ভাত খাবলৈ বহিম নেকি সকলোৱে খাই আছে দাদা আপোনালোকে ক'ৰ পৰা আহিছে নগাঁও এই নগাঁৱৰ পৰা আজি বৰদোৱালৈকে আহিছে আজি ইয়াতে খানা খাইছে কি চব্জি দি খাই আছে বাৰু আমি এতিয়া ঘৰলৈকে আপোনালোকে ক'ব যে বৰদোৱাখন চাই পেলাই কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমি এতিয়া ঘৰলৈকে